চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কেৰেলাৰ এটা আচাৰ ৰেচিপি দেখাবলৈ চেষ্টা কৰিছোঁ। কেৰেলা ঘৰতে আনি থোৱা আছিলে, যিহেতু গৰম খুব পৰিছে, কেৰেলাবোৰ পকি গৈছে, দেখিছে পকি গৈছে, সেইবাবে মই আপোনালোকক এতিয়া কেৰেলাৰ এটা আচাৰকৈ বনাবলৈ দেখুৱাবলৈ লৈছোঁ। এয়া চাওক, কেৰেলাখিনি মই এনেকৈ গোলকৈ কাটি লৈছোঁ। এয়া চাব, গোলকৈ কাটি লৈছোঁ আৰু ইয়াৰ বুঢ়া গুটি যদি আছে সেইখিনি মই উলিয়াই ল'ম। এয়া চাওক, এইখিনি উলিয়াই লৈছোঁ। খাবলৈ খুবেই ভাল, ডায়েবেটিছ মানুহেও খাব পাৰে। আৰু যিহেতু আমি কেৰেলা কেতিয়াবা মন যায় তিতা অকণমান খাবলৈ, তো যদি আমি কেৰেলাকণ বনাই থওঁ, আমি সময় অনুযায়ী যেতিয়াই তেতিয়াই আমি খাব পাৰোঁ। আৰু এইটো খুবেই স্বাস্থ্যকৰ। আৰু যিহেতু কেৰেলা আচাৰটো আমি নিমখত ডুবাই থ'ম, নিমখত ডুবাই থোৱাৰ কাৰণে আমি তাৰ তিতাৰ পৰিমাণটো আমি কমি যাব। আৰু ল'ৰা ছোৱালীবোৰেও, নোখোৱা ল'ৰা ছোৱালীবোৰেও ধৰি লওক খাবলৈ মন কৰিব। এয়া চাওক, নিমখ দিছোঁ। নিমখটো এইটো কাৰণে দিছোঁ যে ইয়াৰ তিতাৰ পৰিমাণটো নাইকিয়া হওক। সানি পিনে এতিয়া মই 3 ঘণ্টামান থৈ দিম, তাৰপিছত মই ৰ'দত দিম। মই এতিয়া 2 ঘণ্টা 3 ঘণ্টা নিমখত দিয়াৰ পিছত এইখিনি মই এতিয়া এটা ফটাফট কেৰাহীত উলিয়াই ল'ম। এই চাওকচোন, নিমখৰ লগতে আপোনাৰ কেৰেলাখিনি শুকাই যায়। তাৰপিছত মই আচাৰ বনোৱাৰ পদ্ধতিটো দেখুৱাই দিম। অকণমান গৰম কৰি দিম। আগতে পিচি থোৱা মোৰ যিখিনি আপোনাৰ পাঁচফোৰণ, মানে সৰিয়হ, মিঠি গুটি আৰু জিৰা গুড়া, ধনিয়া আছিলে, সেইখিনি মই ইয়াত এড কৰি দিম। ৰেষ্ট হোৱাৰ পিছত ঠাণ্ডা হওক, ঠাণ্ডা হোৱাৰ পিছত দেখিবলৈ ভাল লাগে, দেখিছে ভালকৈ 1 চামুচ নাই দিয়া, অলপ দিছোঁ। কালাৰটো দেখিবলৈ ভাল হ'ব। খাবলৈ খুবেই ভাল, কাৰণ বটলত ভৰাই থোৱাৰ পিছত কোমল হৈ যাব। আমি অলৰেডি নিমখত তিয়াই থৈছিলোঁ, মানে নিমখ সানি পিনে তিয়াই থৈ ৰ'দত দিছিলোঁ, যাতে এইখিনি পানীৰ মইশ্চাৰটো থাকি নাযায়। মইশ্চাৰটো থাকি নাযাবৰ কাৰণে আমি ৰ'দত দি পিনে শুকাই লৈছিলোঁ। আৰু খোৱাৰ পিছত আমি এনেকৈ বটলত ভৰাম। এই মছলাখিনি মিশ্ৰণ কৰি দিয়াৰ পিছত এনেকৈ কেঁচা তেল মই এক লাল মিৰ্চ পাউডাৰ ব্যৱহাৰ কৰিছোঁ, আপোনাৰ জলকীয়া ব্যৱহাৰ কৰিব পাৰে। ইয়াত অকণমান ভিনেগাৰো দিম, ভিনেগাৰটো দি দিলে ভাল হ'ব খাবলৈ। তেলটো অকণমান কমকৈ দিছোঁ, যেতিয়া বটলত থ'ম তেতিয়া তেলটো অলপমান বেছি কৰি দিম। কেঁচা তেল ব্যৱহাৰ কৰিম, পাৰিলে ৰ'দত
গৰম হোৱা তেল দিলে ভাল। মই এতিয়া ৰ'দত গৰম হোৱা তেল দিয়া নাই, মই এতিয়া ইয়াতে অকণমান গৰম কৰি এনেকৈ দেখিলে মই ইয়াতে অকণমান গৰম কৰি ঠাণ্ডা হ'লে দিয়াৰ পিছত এইখিনি বস্তু মছলাখিনি দি দিছোঁ। কেৰেলাখিনি বনাইছোঁ। কেৰেলাৰ আচাৰৰ ৰেচিপি ভাল ইজি, আপোনালোকে বনাই খাই চাব পাৰে। খাবলৈ খালি ভাল, ডায়েবেটিছ লোকৰ কাৰণেও ভাল, সৰু ল'ৰা ছোৱালীও খাব খুজিব আৰু তিতাটো কমি যায়। নিমখত তিয়াই দিয়াৰ লগে লগে তিতাটো কমি যায়। বনাই খাই চাবচোন, খুবেই ভাল।